গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল জেডিছ ব্লগ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মই ভালে আছোঁ। গাইজ এতিয়া দুপৰীয়া 2টা বাজিছে, ভাত খাব যাব লাগে। আজি ভাত খাবলৈ ঘৰত নাযাওঁ, নিমন্ত্ৰণ এভাগ আছিল, তাত যাম। আৰু ক'ত নিমন্ত্ৰণ আছিলে আপোনালোকে গোটেই ভিডিঅ'টো চাই থাকক, শেষলৈকে গম পাব। বা ঘোঁৰাটো ইমান ৰখালোঁ নৰখিলে বুজিছেনে ৰাইজ, বৰ ইগ' থকা ঘোঁৰা দেই। নাযাওঁ এনেকুৱা ঘোঁৰাৰ পিঠিত উঠি। আপোনালোকে ভিডিঅ'টো চাই থাকক, আমি স্কুটিতে যাম, শেষলৈকে চাই থাকক স্কিপ নকৰাকৈ। আহি আছোঁ আৰু মোৰ লগত আহিছে কোন চাওক, লক্ষ্যজিত বৰা। তাকো লগ পালোঁ, বিহু তাকো নিমন্ত্ৰণ দিছিলে বোলে, বিহুতে আহিলে। সি আহি আছিলে একেলগে গুচি পাই যাব পেলাই লগ পাই আছে। বেছি দেৰি নকৰোঁ, ভাতটো মেইন মানে। कौन है ये लोग कहाँ से आते हैं? গাইজ এতিয়া আহি সিহঁতৰ ঘৰ পাই গ'লোঁ। এওঁ মোক নিমন্ত্ৰণ দিছিলে। কি আছিলে কৈ দিয়া তোমালোকৰ ঘৰত আজি? ভাগৱত পাঠ আছিলে। তেওঁ প্ৰসাদ খাই আছে, মানে প্ৰসাদ মুখৰ পৰা উলিয়াই। কাঠ নহ'ব। তেওঁ মানে ভাগৱত পাঠ আছিলে, তেওঁ প্ৰসাদ দিয়া হৈ গ'ল। তো তেওঁ প্ৰসাদ বাটতে আহি বাটত খাই আছে কিয়, ঘৰত নাই খোৱা? ছোৱালী এজনী আহিব, ঠিক আছে। তেওঁ ছোৱালী এজনীৰ কাৰণে অপেক্ষা কৰি আছে বোলে। তোমালোকৰ বস্তুকে নিমন্ত্ৰণ দিছিল নে নাই? দিছিলে, এখেতক নাই দিয়া। তোমাক দিয়া নাছিল নেকি? এখেত মোৰ লগতে আছে, মই থাকোঁতে বাৰুতে ফোন কৰিছে। তোমাক দিছিল নে নাই? মোক দিয়া আছে। হে? বজাৰ পাতি চব আমি একেলগে কৰিছোঁ। একেলগে বজাৰ কৰিছিলা নেকি? ৰাতি 10টালৈকে পেণ্ডেল কোনোবাই কৰিছোঁ। অ তোমাক কি নাই, মাথা লাগি আছে। তোমাক কি ৰাতি 10টালৈকে পেণ্ডেল দিয়াৰ কাৰণে ওচৰকে মাতিছে নেকি? নাই, আপোনাক 11টা বজাতে ওলোৱা, তাৰপিছত ইয়াত আহি পাইছোঁ 1টা বজাত। এতিয়া ভাতটোৰ কাৰণে ৰখি আছোঁ। ভাতটো साला ये दुख का खत्म नहीं होता बे। হোৱা নাই, 2:30 বাজি গ'ল। 3টালৈকে হ'লে হয়তো মই ঘৰত গৈ ভাতটো খাই শুই দিমগৈ। তুমি বহুত ভাল কথা কোৱা দেই, তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। ঠিক আছে, ভাতটো আমি খাই যাব লাগে নেকি ন? ভাতটো সোনকালে হৈ গ'লে খাই বৈ যাব পাৰোঁ গাইজ। আপোনালোকে চাই থাকক ভাতটোৰ লগত কি কি দিয়ে। এতিয়া মানে কি ৰাইজৰ কামটো, ভাগৱত পাঠ দেখাবগৈ নোৱাৰিম বাৰুতে। যি নহওক বাৰুতে মোৰ কাঁহীত যিবিলাক বস্তু দিব সেইবিলাকে দেখাই আছোঁ। গাইজ ভাত হৈ গ'ল, এতিয়া আমি খাবলৈ যাম। খাম, ধৈৰ্য ধৰ, ভালকৈ খাম। ইয়াৰ এইটো পেটটো দেখিছে নহয়, ই অকণ বোলে ভালকেই খাব। পেটটো দেখিছে অকণ দাঙি দিয়া। বোলে ৰাইজ আপোনালোকে এইটো ক'বচোন, ক্ষীণ নে শকত, কিমান ক্ষীণ ক'বচোন ইয়াক। ইয়াৰ পেনৰ কিমান লাগে? ইয়াৰ 48 লাগে পেন, ই বোলে ক্ষীণ মানুহটো। গাইজ ভকতসকলে ভিতৰতে ভাত খাই আছিলে। ভাত খাই থাকোঁতে আমি বাহিৰত ৰখি এনেই আড্ডা মাৰি আছিলোঁ। আড্ডা মাৰি থাকোঁতেই লগৰ এজনে ক'লে ফটো দুকপিমানকে মাৰচোন, সেই স্মৃতি হৈ ৰৈ যাব। ফটো দুকপিমান উঠিলোঁ। ফটো উঠি থাকোঁতে দেখিলোঁ ভকত ককা এজন ভাত খাই ওলাই আহিছে। মানে ইমান শান্তি লাগিছে, আপোনালোকক শব্দৰে বুজাব নোৱাৰিম। এইবাৰ আমি ভাত খাব পাম মানে। ভাত খালে? কেনেকুৱা বনিলে আজি খানাটো? ঠিকে আছে, ভাল লাগিলে? ঠিকে আছে দিয়ক, আপোনালোকে খাব নাই? খাম। আপোনালোকে খাই উঠিছে, আমি খাম এতিয়া। ঠিক আছে। ককাজনৰ কথাকেইটা বৰ ভাল লাগিল, কিবা আপোন লাগিল। ইমান মৰমীয়াল ককাজন। বাৰু আপোনালোকে যদি ভাল পাইছে ককাজনৰ কথাকেইটা কমেণ্ট কৰি জনাবচোন। ককাহঁতে এজন এজনকৈ ওলাই আহি পেলাই হাত ধুই আছে। হাত ধুই থাকোঁতে ভিতৰৰ পৰা আমাক মাত লগায়, ঐ তহঁতে ভাত খাহি। ভাত খা বুলি কওঁতে ৰক্ষা নোলোৱাকৈ আমি ভিতৰলৈ গ'লোঁ। ভিতৰত গৈ কিহেৰেনো ভাত খালোঁ আপোনালোকে চাই থাককচোন ভিডিঅ'টো শেষলৈকে। গাইজ এইজন হৈছে অশোকৰ দেউতাক। মোক যোনে নিমন্ত্ৰণ কৰিছিলে তেওঁ দেউতাক হয়। ব্যস্ত হৈ থকাৰ বাবে মাতষাৰো দিব নাপালোঁ। ব্যস্ত হ'বই দিয়কচোন, ঘৰতে কাম এভাগ পাতিছে যেতিয়া ব্যস্তটো হ'বই। ভাত খাবলৈ বহিলোঁ। এতিয়া ভাত দিব, এতিয়া আপোনালোকে চাই থাকক, দেখাই আছোঁ কি কি খাম আজি। আৰু মোৰ লগত আছে পাপু, আমাৰ গাঁৱৰে হয়, দাদা হয় মোৰ। ৰাইজে ভাত খাই আছে, মানে ভকত কেইজন মানে ভাত খাই আছে। তেওঁলোকক ভাত দি হোৱাৰ পিছতেই আমাক দিব আৰু। ये तो लेटेस्ट न्यूज़ है। গাইছ ভাত আহি গ'ল, ভাত দি দিলে
আৰু বাকী বস্তুবোৰ আহি আছে আপোনালোকে ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ पनीर टिक्का मसाला ভাতটো খাই আপোনালোকক লগ পাই আছোঁ গাইজ ভাত পানী খাই হৈ গ'ল এতিয়া দোকানলৈ যাম আকৌ খুৰাই ভাত খোৱা নাই খুৰাৰ ভাতকেইটা ঘৰতে আমাৰ বনাই থোৱা হৈছে ঘৰৰ পৰা লৈ আহিব লাগিব গাইজ খুৰালৈ ভাত নিবলৈ আহিছিলোঁ মা ঘৰত নাই তাৰপিছত চাবিটো আইতাহঁতৰ ঘৰতে দি গৈছিলে এতিয়া ভাতকেইটা খুৰাৰ ভৰাই ল'মগৈ চাবিটো লৈ মোৰ লগত সৰু ভাইটি এটা তাক লৈ আহিছিলোঁ লগতে তলাটো খোল ভাতকেইটা ভৰাই লওঁ ভাতকেইটা ভৰাই খুৰাৰো ভোক লাগিছে চাগে ভাতকেইটা ভৰাই দোকানলৈ লৈ যাওঁ আৰু আপোনালোকে যদি ভাত পানী খোৱা নাই তেতিয়াহ'লে খাই ল'ব আৰু যদিহে ভিডিঅ'টো ভাল পালে চাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু লগতে বেল আইকনটো দবাই থ'ব মোৰ অন্যান্য ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব আৰু লগতে এটা কমেণ্ট আৰু লাইক কৰিবলৈ নাপাহৰিব ধন্যবাদ